ৰাজ্যৰ অৰুণোদয় আঁচনি ধন পোৱা লাখ লাখ মহিলালৈ আহিল এইকেইটা নতুন নিয়ম। আৰু কোনসকলে কৰিব লাগিব এইকেইটা নিয়ম পালন আৰু কোনসকলে এই নিয়ম পালন নকৰিলেও অৰুণোদয় আঁচনি ধন লাভ কৰিব পাৰিব জানো আহক ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াই নিয়মবোৰ বুজি পাব। প্ৰথমতে জানো আহক নতুন নিয়মকেইটা কি কি। 1 নম্বৰতে অৰুণোদয় আঁচনি ধন পোৱা সকলো সদস্যই নিজৰ নিজৰ আধাৰ কাৰ্ড লিংক হৈ থকা হ'ব লাগিব। 2 নম্বৰতে স্থানীয় বাসিন্দাৰ প্ৰমাণ পত্ৰ থাকিব লাগিব। 3 নম্বৰতে বেংক একাউণ্টৰ সৈতে DBT সুবিধা এক্টিভ থাকিব লাগিব। 4 নম্বৰত হ'ল পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল থাকিব নালাগিব। 5 নম্বৰতে আপোনালোকে অৰুণোদয় আঁচনি ফৰ্ম ফিল-আপ কৰাৰ সময়ত যি প্ৰমাণ পত্ৰ দিয়া হৈছিল সেই সকলোবোৰ এক্টিভ ৰাখিব লাগিব। গতিকে 9,000কৈ পোৱা সকলো মহিলাৰ এইকেইটা এক্টিভ হৈ আছে। গতিকে ভয় কৰাৰ কোনো কাৰণ নাই। গতিকে ভিডিঅ'টো এতিয়া সকলোকে শ্বেয়াৰ কৰি দিব। আৰু এটা খুবেই গুৰুত্বপূৰ্ণ কথা, অৰুণোদয় আঁচনিয়ে ধন কেতিয়া দিব এই কথা এতিয়ালৈকে উল্লেখ কৰা নাই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে, আৰু কিমান টকা দিব এই কথাও উল্লেখ কৰা নাই। গতিকে অৰুণোদয় 4.0 নতুন আপডেট অহাৰ লগে লগে মই আপোনালোকৰ সকলোকে নিশ্চয় জনাম। আৰু এই নতুন আপডেট পাব হ'লে এই ফেচবুক পেজটো ফ'ল' কৰি ল'ব। লগতে চাই কেনেকুৱা পালে লাইক এটা কৰি কমেণ্ট কৰি জনাব নাপাহৰিব। ধন্যবাদ।